हेलो फ्रेंड्स मोर नाम জাহানুদ্দিন আৰু আপোনালোকে চাই আছে মোৰ জেইউ চেনেল। তো ফ্ৰেন্ডছ কেইদিনমান ধৰি ফেচবুকত কিছুমান ফটো খুবেই ভাইৰাল হৈ আছে। সো সেই ডিজাইন ফটোবিলাক কেনেকৈ বনোৱা হয় সো তাৰ বিষয়ে আলোচনা কৰিম। তো বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ'। তো ফ্ৰেন্ডছ এইটো এনেকুৱা ডিজাইনৰ ফটো বনোৱাৰ কাৰণে আপোনালোকৰ এই পিক্সেল এপটো ইনষ্টল কৰিব লাগিব। মই পিক্সেল এপটো ইনষ্টল কৰিছোঁ। এইটো হ'ল পিক্সেল এপ, এইটো হ'ল পিক্সেল এপ। এনেকুৱা এটা এপ আপোনালোকৰ ইনষ্টল কৰিব লাগিব। এই এপটো আপোনালোকে ইনষ্টল কৰিব লাগিব। ইনষ্টল কৰাৰ পিছত আৰু কেইটামান বস্তু ইনষ্টল কৰিব লাগিব। মই সেইকেইটা লিংক এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত দি দিম। চ' এই পিক্সেল এপটো ইনষ্টল কৰি এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা মই ফটোটো বনাই ৰাখিছোঁ। সো ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনেকুৱা এটা ইণ্টাৰফেচ আহিব। এইটো ইণ্টাৰফেচত আপোনালোকক কি কৰিব লাগিব মই দেখাই আছোঁ। প্ৰথমে আপোনালোকে ইয়াতে তলত চাওক, এ লেখা এটা অপশ্যন আছে আৰু এটা গোল আৰু এটা ডবল স্কুৱেৰৰ এটা আছে। এইটোত আপোনালোকে ক্লিক কৰিব। মই ইয়াতে দি আছোঁ। ইয়াতে আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে ফ্ৰম গেলাৰীত ক্লিক কৰিব। ফ্ৰম গেলাৰীত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ গেলাৰীত যিকেইটা ফটো আছে সকলোকেইটা ফটো ইয়াতে শ্ব' কৰিব। মই এইবিলাকৰ কাৰণে কিছুমান DSLR স্ক্ৰীনশ্বট ৰাখি থৈ দিছোঁ। চ' মই এই বেকগ্ৰাউণ্ডটো ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত এই বেকগ্ৰাউণ্ডটো আপোনালোকৰ নিৰ্দিষ্ট মান অনুসৰি আপোনালোকে এইটো ছেট কৰি ল'ব। ছেট কৰি ইয়াতে ৰাইট বাটনত ক্লিক কৰি দিব। চ' এইটো ছেট হৈ গ'ল। এতিয়া আপোনালোকৰ কি কৰিব লাগিব, নিউ টেক্সট মানে আপোনালোকৰ নাম বা যি লিখিব তাতে ক্লিক কৰিব। এই নিউ টেক্সটত ক্লিক কৰি ইয়াতে তলত বুলি এটা অপশ্যন আছে, ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে ইয়াৰ ওপৰত এডিট বুলি এটা অপশ্যন আহিব। এডিটত ক্লিক কৰিব। ইয়াতে নিউ টেক্সট এইখিনি কাটি দিব। কাটি দি আপোনালোকে যি লিখিব সেইটো লিখিব। ইয়াতে মই মোৰ নামটো লিখিম। মোৰ নামটো হ'ল জাহানুদ্দিন। চাওক লিখি আছোঁ মই জাহান লিখিছোঁ। জাহান লিখি ইয়াতে অ'কেত ক্লিক কৰি দিব। অ'কেত ক্লিক কৰাৰ পিছত আপোনালোকে নিৰ্দিষ্ট মান অনুসৰি এইটো বঢ়াব পাৰিব, সৰু ডাঙৰ কৰিব পাৰিব। আপোনালোকে নিৰ্দিষ্ট মান অনুসৰি এইটো সৰু ডাঙৰ কৰি ল'ব। চ' এইটো আমি কৰিলোঁ। এতিয়া এইটো ডিজাইনিং দিব লাগিব। এইটো কেৱল নৰ্মেল লিখাহে আহিছে। তো এতিয়া ডিজাইন দিয়াৰ কাৰণে আপোনালোকে এইটো লাহেকৈ টানি আনিব। টানি আনি ইয়াতে দেখা পাব যে AB বুলি এটা অপশ্যন লিখা আছে। এই ABত ক্লিক কৰিব। ABত ক্লিক কৰাৰ লগে লগে ইয়াতে মাই ফন্টছত যাব। মাই ফন্টছত গ'লে এনেকুৱা FAZLAY এনেকুৱা এটা বস্তু আগতে ডাউনলোড কৰিব লাগিব। মই ডেছক্ৰিপশ্যনত মই এইটোৰ লিংক দি দিছোঁ। এইটোত ক্লিক কৰিব। ক্লিক কৰি অকত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাওক এইটো আপোনালোকৰ লেখাটো চেঞ্জ হৈ গৈছে, ডিজাইনিং হৈ গৈছে। চ' লেখাটো এতিয়া ডিজাইনিং হৈ গ'ল মানে এতিয়া লেখাটোৰ মানে বেকগ্ৰাউণ্ডটো ডিজাইনিং কৰাৰ কাৰণে আপোনালোকৰ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইপিনে টানি থাকি ইয়াতে টেক্সট বোলা এটা অপশ্যন আহিছে। টেক্সটত ক্লিক কৰিব। টেক্সটত ক্লিক কৰি আপোনালোকে ইয়াতে ফটোৰ অপশ্যনত ক্লিক কৰি যিকোনো এটা বেকগ্ৰাউণ্ড লৈ ল'ব। মই গামোচাৰ বেকগ্ৰাউণ্ডটো লৈছোঁ। গামোচাৰ বেকগ্ৰাউণ্ডটো লৈ ইয়াতে ৰাইটত ক্লিক কৰি দিব। ক্লিক কৰিলে চাওক এইটো লেখাৰ বেকগ্ৰাউণ্ডটো গামোচাৰ ডিজাইনিং হৈ গৈছে। এইটো আপোনালোকে আৰু ভাল কৰিবৰ কাৰণে এইটো এনেবল কৰি দিব। এনেবল কৰি এইটো বঢ়াই কমাই ল'ব পাৰোঁ, বহুত ডিজাইনিং কৰিব পাৰোঁ। কৰি লৈ ইয়াতে ক্লিক কৰি দিব, ৰাইটত মাৰি দিব। চ' চাওক বহুত এটা ধুনীয়া ডিজাইনিং হৈ গ'ল। চ' এইটো এতিয়া আপোনালোকে ইয়াতে ক্লিক কৰি এইটো লৰচৰ কৰি ল'ব পাৰিব, নিৰ্দিষ্ট ঠাইত ছেট কৰি ল'ব পাৰিব। তো মই ইয়াতে ছেট কৰিছোঁ। চ' এইটো কাম হৈ গ'ল। চ' বহুতে আকৌ চাওঁ ইয়াতে বিভিন্ন ধৰণৰ পখিলা এড কৰে। তো পখিলা কেনেকৈ এড কৰে সেইটো আহক আমি জানি লওঁ। চ' পখিলা এড কৰাৰ কাৰণে আপোনালোকৰ যাব লাগিব 2 নম্বৰ অপশ্যনটোত যাব লাগিব। যাই ইম্পৰ্টত যাই যিকোনো এটা ফটো ল'ব লাগিব। আপোনালোকৰ তলত গেলাৰীত পখিলাৰ ফটো আগতে ছেট কৰি ল'ব লাগিব। চ' মই এই পখিলাৰ ফটোটো ল'লোঁ। লৈ কিনে ইয়াতে ৰাইটত ক্লিক কৰিলোঁ। ৰাইটত ক্লিক কৰি আপোনালোকে এইটো লাহেকৈ টানি ইয়াতে টানি ইয়াতে
ইৰিছ কালাৰ বোলা এটা অপশ্যন আহিব। সো ইৰিছ কালাৰ পৰা এটা অপশ্যন আহিব, ইৰিছ কালাৰত ক্লিক কৰিব, ক্লিক কৰি এনেবল কৰি দিব। এনেবল কৰি চাওক এইটো ধুনীয়াকৈ ইৰিছ হৈ গৈছে। এইটো আপোনালোকে নিৰ্দিষ্ট ঠাইত এড কৰিব পাৰিব। সো ফ্ৰেণ্ডছ, আপোনালোকে নিশ্চয় গম পালে। এতিয়া আপোনালোকৰ এই মেমৰি অপশ্যনত ক্লিক কৰি এইটো সেভ এ ইমেজ ক্লিক কৰিব, আপোনাৰ গেলাৰীত সেভ হৈ যাব। সো ফ্ৰেণ্ডছ, আপোনালোকে গম পালে যে কেনেকৈ মানে এই ফটোবিলাক বনোৱা হয়। সো ফ্ৰেণ্ডছ, ভিডিওটো ভাল লাগিলে এটা লাইক কৰিব। আপুনি মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো আজিৰ কাৰণে সামৰিছোঁ। টিল দেন টাটা, বাই বাই।